গাইছ মেহু আপদ হৈছে চেনেল হাউচ আৰু আজি আকৌ এটা ভিডিঅ' তোমালোকলৈ আনিছোঁ মই কালি যোনটো ভিডিঅ' বনাইছিলোঁ কৈছিলোঁ মই যে আজি এইটো ভিডিঅ' কেলৈ বনাম যদি গম নাপায় মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম সেইটো ভিডিঅ' চাব পাৰে আৰু আজি আমি ওলাইছোঁ আৰু যাব মোৰ লগত মই তাক লগ পাই গ'লোঁ তাৰপিছত দেখাই আছোঁ লগ পাই গ'লোঁ ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ আজি মানে চবৰ ঘৰৰ পৰা চাউল হালধি নিমখ যিমানে তুলিব লগা হয় চব সেইকাৰণে চাউল যিমানখিনি 100 চাউল দিয়া হৈছে আৰু এনেকৈ চাউল তোলাৰ লগতে মানে কি বুলি কয় আৰু যে কিবা এটা খাই যাবি আছোঁ তাকে আমি এতিয়া খাবলৈ সোমাইছোঁ মানে ঘৰটো চ' চাই দিয়ক ভিডিঅ'টো ভাল লাগিব চাই কিনে আপোনালোকক নাখালে চাবি আকৌ দগি নাখাম কৈছ কি ঐ গৈছো ডাঙৰ বুলি ঐ হ'ব দে ৰ চাৰি দে আই চাইকেল বল নাই নদী পালোহি এয়া মোৰ লগত মক্কেল আছে আমি চব গৈ আছোঁ মানে কৈছিলোঁ যে বস্তুখিনি দিবগৈ লাগে আৰু নাওখন কেনেকৈ বনাইছে দেখাম বাৰু বলক এতিয়া যেতিয়া মানে নাও ক্লিয়াৰ হয়গৈ সেইটো আপোনাৰ দূৰত দেখাই আছোঁ এতিয়া আমি গা ধুই মেলি ঘৰত যাম আৰু তাৰপিছত ঘৰত একেবাৰে লগ পাইছোঁ তোমালোকক গাইছ মই গা চা ধুই মেলি মানে নদীত গা ধুই মেলি আকৌ ঘৰত পালোহি বা ঘৰত গা চা নোধোঁ মানে তাতে ধুলোঁ ন চ' একেবাৰে মানে যেতিয়া হ'বগৈ কামটো তেতিয়া মানে যাম আৰু তালৈ তো সেইতিয়া দেখাম আৰু আপোনালোকক ত' একেবাৰে জেগা লগ পাই আছোঁ আপোনালোকক দেই অলবিদা বিহু গাইছ মই পালোহি মানে মই অহা আগতে মানে নাওখন উতৰাই দিলে আৰু ভিডিঅ' কৰিব হ'লে ভিডিঅ' কৰিব নাপাবি ক'লে ভিডিঅ' কৰি থ'ব নাপায় চ' সেইকাৰণে নকৰিলোঁ বেয়া চেয়া নাপাব আৰু তোমালোকে যে দেখাব নোৱাৰিলোঁ চ' যোনখিনি চালা সেইখিনি যদি ভাল লাগিলে লাইক কৰিবা কমেণ্ট কৰিবা আৰু মোৰ চেনেল যদি কোনোবা নতুন আহিছে তো ছাবস্ক্ৰাইব কৰি দিবা আৰু নটিফিকেশ্যন বেলটো অল কৰিব যেতিয়া মই এনেকৈ নতুন ভিডিঅ' আপলোড কৰি থাকে আপোনালোকে পাবা চ' মানে টাটা বাই বাই